হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু মই ৰশ্মি মোৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনেই হ'ল একো ভিডিঅ' কৰিব পৰা নাছিলোঁ, মানে মোৰ গাটো বহুত বেছি বেয়া আছিলে আৰু এইবাৰ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী আমি একোৱেই মানে চেলিব্ৰেট কৰিব নোৱাৰিলোঁ। মোৰ গা বেয়া আছিলে, মানে বসন্ত ওলাইছিলে। এতিয়া মানে দেখিলে নালাগে তেনেকুৱা, কিন্তু গোটেই মানে মুখে চুখে গাত মানে একদম পূৰা অৱস্থা নাইকিয়া হৈ গৈছিলে আৰু ভাল পালোঁ। মান খালোঁ, শুকনি খালোঁ আৰু হুমিও খালোঁগৈ শেষত, আৰু এতিয়া ভাল পালোঁ বাৰু। সেইটো কাৰণে একোৱেই ভিডিঅ' কৰিব পৰা নাছিলোঁ। গাটো যিহেতু বেয়া হৈ থাকিলে মানুহৰ একো কৰিবলৈ মন নাযায়, সেইটো কাৰণে একো কৰিব পৰা নাছিলোঁ। আৰু আজি হৈছে মাঘ বিহু উৰুকা, আৰু ইফালে বতৰে দিছে বিধি পথালি। কালিৰ পৰা মানে একদম বতৰৰ মানে কোনো ডঙাৰ মানে কোনো হেৰিয়েই নাই, আশাই নাই। আৰু বাকী যিয়েই নহওক, বতৰে যি কৰিলেও আমিতো আমাৰ কাম কৰিবই লাগিব। আৰু ফুল চুইঙত ৰাতিপুৱাৰ পৰা কাম কৰি থকা হৈছে, আৰু এতিয়া প্ৰায় 11টামান বাজি গ'ল। এইফালে ওপৰত বতৰ গোমা কৰি আছে, মানে বতৰ ডঙা আজি কোনো আশা নাই। বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ উৰুকা বুলি, কি ক'ত দেখুৱাব পাৰোঁ একদম নাজানো, হ'লেও কিবাকিবি অলপমান দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। ঠাণ্ডা, বহুত ঠাণ্ডা পৰিছে আজি, একদম পূৰা ব্যস্ততাৰে ভৰা দিন হৈ আছে, মানে বহুত কাম। সেইফালে 12টা বাজি গ'ল আৰু মই এতিয়া বনাবলৈ লৈছোঁ এইফালে এটা কেক, আৰু বহুত দিন হ'ল কেক বনোৱা নাই, আৰু আজি ভাবিছোঁ এটা কেক বনাওঁ বিহু বুলি। আৰু তাৰপিছত বনাব লাগিব কেইটামান লাড়ু, চুজি আৰু নাৰিকল দি তেনেকৈ লাড়ু কেইটামান বনাম বুলি ভাবিছোঁ। পিঠা অলৰেডি বনোৱা হ'ল, আৰু কি ক'ত কৰিম চাই থাকিব। মানে এতিয়া মোৰ লগত বহুত বেছি জমনি কেছ এটা হ'ল। কেক বনাবলৈ মানে একদম পূৰা ডিম চিম ফেটি মেলি ল'লোঁ, আৰু এতিয়া চাইছোঁ মানে হেৰি নাই, চেনি নাই, চেনিটো কমি আছে। মায়ে মানে একদম পূৰা পিঠা চিঠা বনাই মেলি চেনি শেষ কৰি পেলালে। আৰু এতিয়া মই আহিছোঁ পটককৈ, ঘৰৰ ওচৰতে দোকান এখন আছে, চেনি নিবলৈ বুলি আহিছোঁ। পাওঁ নে নাপাওঁ নাজানো, চেনি নিবলৈ চাইছোঁ চেনি নাই নহয়। আকৌ এতিয়া এয়া চেনি আনিছোঁগৈ, চেনি। এইফালে চাওঁচোন কেকটো কেনেকুৱানো হৈছে, আৰু বহুত দিনৰ পাছত বনাইছোঁ যে অলপ ধুনীয়া হৈছে। এতিয়া টেষ্ট কৰি চাওঁ সি সিজিলে নে নাই। এখন ধুনীয়াকৈ মানে ওলাই আহিছে, মানে কেকটো হৈ গৈছে, আৰু বহুত বেছি ধুনীয়া হৈছে দেই কেক। কৈ দিয়া হেপী বিহু, সবা সবা গাই দিয়া, সবা গাই দিয়া। সবা কেনেকৈ গায়? গাই দিয়া। গুড বয়, গুড বয়, গান এটা গাই লোৱা। জোনবাইটো কেনি গ'ল? জোনবাই জোনবাই কেনি আছে? আমাৰ ফেনখন ক'ত গ'ল? ফেন সবা গাই দিয়া। গুড বয়, এইটো মৌমন আমাৰ গুড বয়। সবা 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 কৰি কৰি একদম পূৰা বহুত বেছি ভাগৰুৱা হৈ গৈছোঁগৈ। আৰু বতৰটো মানে ৰাতিপুৱা বোলে বহুত বেছি বেয়া আছিলে, এতিয়া মানে অকণমান চকু বিষ হৈ গ'ল, আৰু দেখুৱাইছে কেনেকুৱা হৈছে কেকটো। আৰু এতিয়া অকণমান টাইম এনেই মানে অকণমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ, আৰু ৰেষ্ট লওঁ বুলিও ভবা নাই। আৰু সেইদিনাখনি টাউন গৈছিলোঁ, মানে পৰহি দিনাখনি টাউন গৈছিলোঁ বিহু বুলি বোলো কিবা এটা আনোগৈ, আৰু সেইটোকে দেখুৱাই লওঁ বিহু বুলিনো মই কি ল'লোঁ। এয়া হৈছে মোৰ বিহুৰ বুলি লোৱা মানে চুৱেটাৰ এটা লৈছিলোঁ। এইটো হয় চুৱেটাৰটো। কেমেৰাত কেনেকুৱা লাগিছে ক'ব পৰা নাই, কিন্তু ওচৰৰ পৰা বহুত বেছি ধুনীয়া হয়। শ্বল হয়, এইখন শ্বল এখন লৈছিলোঁ, চুৱেটাৰ লৈছিলোঁ, শ্বল লৈছিলোঁ, আৰু মই মানে মোৰ নিজৰ কাৰণে লৈছিলোঁ। ৰাতি মানে বহুত বেছি ঠাণ্ডা পৰিছে যে, সেইটো কাৰণে অলপ নাইটি টাইপ হেৰি এটা লৈছিলোঁ। সেইটো এতিয়া ধুই থোৱা আছে। পৰহিয়ে লোৱা বস্তু এতিয়ালৈ মানে দেখুৱাবলৈ নাইকিয়া নিচিনা হৈ গ'ল। কিবা কিবি আনিছিলোঁ, কাৰোবাক কিবা কিবি দিলোঁ বাৰু, এতিয়ালৈ নাই। কেক চেক বনাই মেলি হ'ল, আৰু মই বিহুত কি কি গিফ্ট ল'লোঁ সেইটো আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া এইফালে মই আহিছোঁ আমাৰ গাঁৱৰ মানে মানুহ এঘৰলৈ আহিছোঁ বিহুৰ চান্দা দিবলৈ। কাইলৈ যিহেতু নামঘৰত শৰাই হ'ব, আৰু এইফালে ন'স্প্ৰিংটো লাগিয়ে থাকিলে। নামঘৰ এইফালে একদম পূৰা বাঁহ পূৰা থৈ দিয়া আছে। কাইলৈ আৰু আজি ৰাতিৰ কাৰণে মেজিৰ কাৰণে আবেলি বনাব চাগে মেজি। দেখুৱাই লৈছোঁ ইয়াত ভিডিঅ' কল। এইটো কি বইল চিকেন, বইল চিকেন। এইফালে এয়া মাছ, বাহু মাছ। এইফালে মাছৰ মাথা পেটু ভাজি, এইফালে ভাত। আৰু ভাজি নালাগে দেই, নালাগে, এয়াই হ'ব। মই গৈছিলোঁ নামঘৰৰ চান্দা দিবলৈ বুলি, কাইলৈ বিহু শৰাই চান্দা দিবলৈ গৈছিলোঁ, কিন্তু আজি উৰুকাৰ সাজ মোৰ মানে খুৰীহঁতৰ ঘৰতে হৈ আহিলে। আৰু কি কি খালোঁ দেখুৱাইছিলোঁ নহয়, একদম পূৰা হেভিকৈ খাই আহিছোঁ। এতিয়া মই ঘৰৰ ৰিয়েকশ্যনটো চাম কেনেকুৱা ঘৰৰ মানুহৰ। ইহঁতৰ ঘৰতে একদম পূৰা খানাটো একদম পূৰা দকচি আহিলোঁ ইহঁতৰ ঘৰতে। আজি উৰুকাৰ সাজ ঘৰত নেখালেও কথাটো বেয়া হয়, সেইটো কাৰণে এতিয়া আমি চিকেন শলাদ দিম, পুৰিম মানে এতিয়া।
ঘৰত টেষ্টিং কৰি আছোঁ মাংস খাবিনি বুমন খা দুগা ধুনীয়া হৈছে হয়নে বাৰু মোৰ পেট ভৰ্তি হৈয়ে আছে টেষ্টিংহে তেনেকেই খাইছোঁ টেষ্ট কৰিছোঁ এইফালে মাংস শলাদ দি থোৱা হয় বহুত বেছি টেষ্টি হৈছে খাবলৈ মজা আজি ৰাতি সাজ কাৰণে আজি আমাৰ এইজনা যোগাৰ হৈ গ'ল আজি ৰাতি সাজৰ কাৰণে অ' মা এইটো ভৰাই থবি দেই অন কেমেৰা গালি নথয় সাহস তই ৰচোন তই মনে মনে থাক গাঁঠি এটা দি থৈ দিওঁ তোমাৰ টেম্পাৰ ৰাতিলৈকে সেইটো এইকণতে উশাহ খাই মৰিব ধুনীয়া যি ধৰণে সোমোৱালে থাকক মই এতিয়া কাম আছে আৰু তই এইখিলা মেজি সজা মানুহ এইফালে দেখুৱাম আকৌ এইফালে আমাৰ মাইকী মেজি বনাই থকা হৈছে মাইকী মেজি হৈছে মাইকী ছোৱালী এজনী লাগে নামঘৰ ওচৰত বনাই আছে নেকি নামঘৰ ওচৰত হৈ আছে নেকি আমাৰ এইফালে প্ৰতিম নাথ একদম পুৰা কামত ব্যস্ত সি ব্লগ বনাম বুলি সি মোৰ গালে আহিছে সি ব্লগ বনাম বুলি একদম দৌৰি আহিছে ভিডিঅ'ত উঠিবলৈ নহয় দেখুৱাম নহয় তোমাকো দেখুৱাম এইফালে প্ৰতিম নাথ পুৰা হাতে কামে চোকা ল'ৰা একদম বহুত কষ্ট কৰিব পৰা ল'ৰা দেই আৰু এইফালে আমাৰ মাইনা একদম পুৰা ৰিংকু কিছু এইফালে মাইকী মেজি বনাই আছে মানে আমাৰ আচলতে মাইকী মানুহখিনিৰ কাৰণে এক্সট্ৰাকৈ বনোৱা হয় এইফালে মাইকীসকলৰ কাৰণে বনাই থকা হৈছে আৰু ইফালে নামঘৰত মেজি বনাই থকা হৈছে এইফালে কিছুৱে একদম পুৰা কাটি আছে বা এইফালে বেক চাইডে মেজি সাজি আছে আৰু মই বোলো কাপোৰকেইটা ভৰাই লওঁ ৰ'দ গ'লেই কাপোৰখিনি ভৰাই লওঁ আৰু এইটো যে মই বিভিন্ন টাউনৰ পৰা আনিছিলোঁ নাইটি হেল্ল' এভৰিৱান আৰু এতিয়া সময় হৈ গ'ল ৰাতিপুৱাই 7:30 মান হৈ গ'ল মানে চাওঁতে উৰুকাৰ একদম পুৰা দিন হৈ গ'ল আৰু এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া খাব লাগিব উৰুকাৰ ভোজ আৰু আমাৰ হাঁহ আনি থোৱা আছিলে দেখিছিলেই যে সেই হাঁহ এটা আনি থোৱা আছিলে মতা হাঁহ আৰু বাচি কাটি ৰেডি আৰু এতিয়া যাওঁ ফাৰ্ষ্টে আৰম্ভ কৰোঁগৈ খানাটো মানে একাপ চাহ এতিয়া চাহ খামগৈ আমি চবেই তাৰপিছত কি ক'ত হয় চাই থাকিব দোকাই থাকিব চাহ এটা খাই মেলি উঠিলোঁ আৰু বাহিৰত বহুত তামাম ঠাণ্ডা পৰিছে আৰু এতিয়া যাওঁ আমাৰ নামঘৰ ওচৰত মেজি জ্বলাইছে মেজি ওচৰৰ পৰা এক পাক মাৰি আহোঁগৈ চাই আহোঁগৈ কাইলৈও জ্বলাব আৰু এটা মানে আজি জ্বলোৱাই হয় এটা আজি জ্বলোৱা হয় মেজি আৰু এটা কাইলৈ জ্বলোৱা হয় আৰু এতিয়া যাওঁ আমি এক পাক মেজিৰ ওচৰৰ পৰা আহোঁগৈ নালাগে নবহো যামেই এতিয়া আমাৰ ফাইনেলি 10:30 বাজি গ'ল আৰু এইফালে খানা আহি গ'ল এইফালে আছে হাঁহৰ মাংস আৰু ভাত চাটনি তেনেকেই আছে আৰু কিবা কিবি আছে যদিও আমি গম নাপাওঁ বৰ্তমানলৈকে আমাৰ ভাগত মাংস আৰু ভাত চালাড তেনেকেই পৰিছে আৰু আমি তেনেকেই খাই আছোঁ আৰু মাংসটো খাবলৈ বহুত টেষ্টি হৈছে তিল দি দিয়া হৈছিলে হাঁহৰ মাংসত অকণমান কম পৰিমাণত তিল দিয়া হৈছিলে একদম পুৰা বহুত ধুনীয়া হৈছে আৰু আমি এতিয়া উৰুকাৰ ভোজ খানা খাই আছোঁ খাই লওঁ
মোৰ মানে কথাটো এনেকুৱা হ'ল মই ডাইনিং টেবুলতে খাই আছোঁ বাকীখিনিয়ে পাছফালে জুহালৰ ওচৰত খাই আছে টেবুলতে কাম এটা কৰি আছোঁ ইয়াতে দি দিলে ইয়াতে খাই দিছোঁ আৰু ৰাতি প্ৰায় 12টামান বাজি গ'ল আৰু মানে 12টা বাজিলে যেতিয়া নেক্সট দিনাখনি হৈ গ'ল আৰু আজি হৈছে বিহু আৰু ভোগালী বিহুৰ আপোনালোক সকলোকে বহুত বেছি শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ আহিবলগীয়া দিনবোৰ ভোগালী ভোগৰ নিচিনাকৈ উপচি পৰক তাকে কামনা কৰিছোঁ ফেমিলি জুইচত অলপ টাইম সকলো বহি মেলি একদম পূৰা ঠিকছে জেকচাৰ জাৰিছোঁ আৰু এতিয়া 12টা যিহেতু বাজি গ'ল কাইলৈও বিহুৰ কাৰণে সোনকালে উঠিব লাগিব এতিয়া যাওঁ শুই থাকোঁগৈ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা বোলে প্লিজ তলত কমেণ্ট কৰি জনাব আৰু আপুনি যদি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব কাইলৈ ভিডিঅ' এটা বনাবলৈ বিহু বুলি চেষ্টা কৰিম আৰু বৰষুণ ওপৰৰ পৰা পৰিবলৈ ল'লেই নাজানো কি হয় কাইলৈ মেজি একো নাজানো আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা বোলে প্লিজ তলত কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই